সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া হৈছে সোমবাৰৰ দৃশ্য। সোমবাৰে ৰাতিপুৱা চাহকাপ খাবলৈ কেইটামান পিঠা বনাওঁ বুলি ভাবিলোঁ। যিহেতু আগদিনাখন বনোৱা পিঠাখিনি ঘৰৰ মানুহে আৰু হাজবেণ্ডে খাই খুব ভাল পালোঁ বুলি ক'লে। এই পিঠাৰ শ্বেপ ভাল নাই হোৱা পিছে দেই, খৰধৰকৈ বনাইছোঁ। এয়া হৈছে বেচনত কেপচিকাম আৰু বেঙেনা ফ্ৰাই আৰু মাছৰ বিলাহীৰে সৈতে অলপ ভাজি। দুপৰীয়াৰ বাবে মই এইখিনি যোগাৰ কৰিছোঁ। দুপৰীয়া খাবৰ বাবে অকণমান কুকুৰা মাংস অনা হৈছিলে, সেইখিনিকে চিম্পুলকৈ বনালোঁ। আপোনালোকলৈ অলপ অলপ দৃশ্যই ৰাখি থৈছোঁ। পিঁয়াজখিনি ভাজি হ'লতে মই কুকুৰা মাংসখিনি দি থৈছোঁ, মছলা সানি থৈ দিয়া। মছলা আৰু সেই এজ ইউজুৱেল যিখিনি আমি ব্যৱহাৰ কৰোঁ, মিট মছলা, গৰম মছলা, সেনেকেই। তাৰপিছতে মাংসখিনিৰ পৰা তেল ওলালত অলপমান সিজা যেন দেখিলত আলুখিনি দি দিলোঁ। আলু দি অলপ সময় ভজাৰ পিছতে চালোঁ আলু আৰু মাংস প্ৰায় সিজিছেই। তাৰপিছতে পানী দি উতলিবলৈ দিলোঁ অলপ সময়। তাৰপিছতে কুকুৰা মাংসখিনি ৰেডি হৈ গ'ল। মই ভাতকেইটা বাঢ়ি লোৱা দেখি তাইও মোৰ ওচৰতে বহি ভাত খাম বুলি কৈছে, সেয়ে মই মাংসখিনিত জ্বলা দিয়াই নাই। তাৰপিছত এটা পাৰ্চেল আহিছে, তাইহে মোতকৈ আগবাঢ়িছে, দেখিছেনে? ব'লা। পইচা দিলোঁ নহয়, মোবাইলতে দিলোঁ, অনলাইন। ল'ৰা ছোৱালীবিলাকে যে এই কথাবোৰ কেনেকৈ গম পায়, কেনেকৈ পইচা দিয়াৰ কথা সুধিলে দেখিলেনে বাৰু মোক? সেইটো কি আহিছে চোৱা আকৌ তুমি। অ' আজি তোমাৰ বস্তু আহিছে? ক্ৰীম নহয়, এইটো চেম্পু। চেম্পু ক'ত লগাই? চুলিতহে। পানী লাগি আছে। সেইটো কাৰণে ঠাণ্ডা লাগিলে। কৰিয়াটো নভৰিলে ভাঙি পেলাওঁ।